এইটো হাৰিজানৰ পাৰৰ নতুনকৈ বনোৱা ৰাস্তাটো। এই ৰাস্তাত আমাৰ লাইটো লগাইছে, এনেকুৱা লাইটো লগাইছে। এইটো জানটো হয় হাৰিজান, এইটো জান হয় হৰিজান হয় আচলতে শংকৰদেৱৰ দিনৰে এইটো মানে জানটো হয়। তেনেকুৱা ৰাস্তা কাম চলি আছে, এতিয়া কমপ্লিট হোৱা নাই বাৰু, বনাই আছে আৰু। এতিয়া যিমানখিনি হৈছে দেখুৱাইছোঁ। লাইটো লগাইছে, ষ্ট্ৰীট লাইট, আমাৰ চ'লাৰ চিষ্টেমৰ লাইট হয় এইটো। এই হাৰিজানৰ ৰাস্তাটো হয়। এইফালে আছে আপোনাৰ চিনপৰা সত্ৰ আছে, শংকৰদেৱৰ চিনপৰা সত্ৰ। নতুনকৈ বনাই থকা বুলিয়ে ক'ব লাগিব, যিহেতুকে কমপ্লিট হোৱা নাই। কিছু জেগাত কৰিব কাম বাকী আছে। এইখন হ'ল আমাৰ হাৰিজানৰ ওপৰেদি যোৱা দলং হয়, সৰু দলং। ভাঙিছে অলপমান, ৰেলিংবোৰ ভাঙিছে। এনেকৈ চিনপৰা সত্ৰৰ ভকতসকল অহা যোৱা কৰে। এইটো হয় চিনপৰা সত্ৰ, সেইপাৰে চিনপৰা সত্ৰ। এই দলংখনেৰে চিনপৰা সত্ৰত আমাৰ ভকতসকল, আই মাতৃসকল অহা যোৱা কৰে। আমাৰ পকী ৰাস্তাৰ এইখিনিলৈকে হৈছে সদ্যহতে। এইফালে আৰু বহুত কাম আছে, বাকী আছে, কৰি আছে। এতিয়া বানপানীৰ বাৰিষাৰ কাৰণে সেইটো লাহে হৈ আছে। এইটো আমাৰ বিলৰতাৰে দুখন দলঙত জইন হ'ব এনেকৈ ৰাস্তাটো। এইফালে এনেকুৱা হৈছে, এতিয়ালৈকে যাব পৰা হোৱা নাই, ভালদৰে গাড়ী মটৰ নিব পৰা হোৱা নাই। আমি এনেকৈ যাম। ড্ৰেইন দি পানী আহি আছে। আহি আছে এনেকৈ সংকটজনকে হৈ আছে। গাড়ী মটৰ ৰাতি লৈ আহিলে অলপ অসুবিধাই হ'ব, সংকটজনকে হৈ আছে।
পানী। এইখন বিলৰতাৰী হাতীৰ দলং। এই দলঙৰ কাষেৰে এই ৰাস্তাটো লাগিছেই, কিন্তু এইফালে ভালদৰে হোৱা নাই কাৰণে খোজকাঢ়ি অহা মানুহক বাদে আহিব নোৱাৰিব বুলিয়ে ক'ব লাগিব। বাৰিষাৰ কাৰণে ঠিক হোৱা নাই, এইটো বেয়া হৈ আছে। এনেকৈ এইটো বিলৰতাৰী, এইটো মেইন বিলৰতাৰী। এই দলংখনৰ সেইফালে আমাৰ তেল ডিপু বিলৰতাৰী হাতীৰ মৰা নদীৰ পাৰ ল'ব পাৰি। এইটো তেল ডিপু আছে ওচৰতে। মৰা নদীৰ মৰা নদীত জইন হৈছে জানটো গৈ মৰা নদীত জইন হৈছে এই দলঙৰ দৰে। এই ইয়াতে দুখন দলং আছে, এখন অহা যোৱা ইনকামিং আউটগয়িং দলং হয়। এনেকৈ ইয়াত লাগি আছে। এইটো বিলৰতাৰী ৰাস্তাত উঠি আছো আমি। বিলৰতাৰী ৰাস্তা এইটো হাজো দৌলাহাল গুৱাহাটী ৰোড। এইটো হাজো দৌলাহাল গুৱাহাটী ৰোড। পাৰ্ক আছে এইখন সৰুকে। এইফালে দলং আছে, এইখন দলং, এইখন দলং সেইফালে হাউলি বৰপেটা ৰোড যাব পাৰি এনেকৈ।